দুনিয়ার আইছিল সেটা লোক অলপ চাপা আছে তো কাটি কৰি দিলি গুটটো সেইটো লোক মিলাব লাগিব জি মাটি দি তাতে সেইটো অলপ নাই 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 সেইটো লম্বা আছে নেকি এই তোৰ অলপ মাটি দি গুড়ত হালি আছে কিন্তু ভালে হনুমান ঘৰত সোমাইছি আজি দিন ভাল এইটো আকাশ বজাইছোঁ কলগছত কেনেকুৱা লাগিছে নাজানো আৰু দেই এনেই আৰু আমি এতিয়া ফুৰিবলৈ যাম আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ তো দেখাম আপোনালোকক চাই থাকিব এয়া বম ফুটাই আছে ইয়াত চাওক ইমান ধুনীয়াকৈ সজাইছে ন আটাইবোৰে আমি ফুৰিবলৈ আহিছোঁ এয়া চাওক লগতে ইহঁতে আকৌ ইয়াত লগাইছে এনেকৈ দেখিছে নহয় এনেকৈ আমি আজি দেৱালীটো উদযাপন কৰিলোঁ এতিয়া বম ফুটাম অলপ পিছত দেখাম আপোনালোককো বম ফুটোৱা চোৱা হ'ম মানে আমাৰ পোৱালিৰ লগত সেয়া বম দেখিছে নহয় এইটো কেনে কৰা দিয়া দিয়া মৰিলে দেখোন তুমি এটা টকা মাৰি থাকা শিল ভিতৰত শিল থাকে দেই দে এটা মাৰ দেউতাই মাৰিব দে দিছে বামুণা দিছে নেকি নহয় এই খিৰিয়া কাপোৰ তুমি কোৱাচোন কেনে লাগছে আজি বম ফুটাই কেনে লাগছে মজা লাগছে না মজা আজি আমি বহুত বম ফুটালোঁ আৰু আছে বম পিছত ফুটাম ভয়ো লাগে বেছিকৈ ফুটাবলৈ হাতত ফুটি যাব বুলি তো দেখাম আৰু আলু বম আনিছোঁ যেতিয়াই ডাঙৰ ডাঙৰ তো দেখাম পিছত আপোনালোকে আৰু অলপ দেৰিকৈ বা কালী পূজা কৰে ঘৰতে পূজাত যাম আপোনালোককো দেখাম চাই থাকিব তো ইমানখিনি আছিলে তো এয়া লাষ্ট আৰু দেখিছে ন ৱাও হৈছে মানে
যাম সোনকালে, যিহেতুকে ঘৰতো ভাত পানী বনাব লাগিব। তো আটাইবোৰে লগ হৈ যাম, আপোনালোকক দেখাম দেই গৈ পাই। ইয়াতে আৰু একো নেদেখাওঁ, কিনো দেখাম একে বস্তুকে। তো চাই থাকিব। ইয়াৰ পানী তুলি আহি পালে, আমি পূজাটো আহি পালোঁ, পানী তুলিও আহি পাইছে। ইয়া মন্দিৰ নিখিলা আমাকো লগ দিছিলা ক'ত বাগা হাতে চাকি জ্বলাই আছে।